बिटिआरनि गुबुन गुबुन जायगाफ्राव हा गैजायै सुबुंफोरनि हानि मोनथाय होनाय आरो हा जेंनाफोरखौ बोस्रांनानै लानो हानायनि थांखिजों दासान्दि सोलिगासिनो दं मोनफ्रोमबो बेंखनारि मावख' हानि मेला। बे नोजोरजों उदालगुरि जिल्लानि मोनफ्रोमबो बेंखनारि मावख'आव दिनै हानि मेलाखौ खुंफुंनाय जायो। हाग्रा आरो हा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारिया दिनै सुबुंफोरनो हानि फोरमान बिलाइ राननानै होनाय हाबाफारियावनो बाहागो लाहैदों। दिनै मावफुं सोद्रोमा रनजित बसुमतारिया जिल्लानि उदालगुरि आरो माजबाद बेंखनारि मावख'आव सहैनानै रायजो राजाफोरनो हा मोनथायनि सायाव माखासे गोनां बाथ्राफोरखौ फोरमायदों। আমাৰ চৰকাৰৰ পৰা ৰিপ্ৰেজেণ্টেটিভ আহিবলৈ সক্ষম নহ'ল বিশেষ টেকনিকেল প্ৰব্লেমৰ কাৰণে। ইয়াৰ কাৰণে মই চৰকাৰৰ হৈ ক্ষমা মাগিছোঁ। দ্বিতীয় কথাটো হ'ল আমাৰ সমাজখনে কিমান সজাগ আছে এইখিনি জানিবলৈ মই আহিলোঁ। খুব ভাল লাগিছে। অপেনিং দিনাখন ইমান মানুহ হোৱা নাছিল বুলি খবৰটো পাইছোঁ। খবৰটো লৈ থাকোঁ আমি আপডেটটো সদায়। কিন্তু আজি দেখিছোঁ বহুত মানুহ গেডাৰিং আছে, অৰ্থাৎ আমাৰ মাজত গধূলি এটা আহিছে মাটি লৈ পেলাই আমি যে কনচিয়াছ সেইখিনি আপোনালোকে দেখুৱাব পাৰিছে। এটা কথা স্পষ্ট, বিটিআৰ অঞ্চলত 13 লক্ষ পৌৰসকলৰ ভিতৰত 34% মানুহৰ লেণ্ড আছে, বাকী 66% মানুহ লেণ্ডলেছ। কিন্তু এই মাটিৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি 17 বছৰে সুবিধাটো পোৱা নাছিলোঁ, কিয়নো আমাৰ মাজত বহুত ধৰণৰ টেকনিকেল প্ৰব্লেমো হৈ গৈছে আৰু আমাৰ যোৱা 17 বছৰৰ যি চৰকাৰ তেওঁলোকেও আমাৰ মাজত ইমানখিনি ইচ্ছুক নাছিলে, ফলত সেইখিনি আমি বেক হৈ গৈছিলোঁ। এতিয়া আমি তাত নেকি 17টা চাৰ্কল অফিচৰ ভিতৰত 17জন ব্যক্তিকে খুব ইনাৰ্জেটিক, ইয়াং আৰু ইণ্ডাষ্ট্ৰিয়াছ আমি চাৰ্কল অফিচাৰ পাবলৈ সক্ষম হৈছোঁ। তেওঁলোকেও আমাক সহায় কৰাৰ দিনে ৰাতিয়ে কাম কৰি আছে আৰু কেৱল মাত্ৰ আমাৰ ৰাইজৰ স্বাৰ্থৰ কাৰণে। আপোনালোকে ওলাই আহিব লাগিব। 6টা পইণ্টক লৈ পেলাই আজি আপোনালোকক আমি লেণ্ড চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ গৈ আছোঁ। আমাৰ সবচে ডাঙৰ সমস্যাটো হৈছে আমাৰ মা দেউতা বা আমাৰ ককাৰ মাটিৰ নামজাৰিটো নিজৰ নাতিক বা নিজৰ ল'ৰাটোক ট্ৰেন্সফাৰ কৰাৰ অসুবিধাটো আমি বহুত ফেচিং হৈছিলোঁ বা মুখামুখি হৈছিলোঁ। সেইটো আমি সহজকৈ কৰিব পাৰিম। এমএনপি পোৱাবিলাক আমি লেণ্ড চাৰ্টিফিকেট বা টাইটেল চাৰ্টিফিকেট অৰ্থাৎ পাট্টা আমি দিব বিচাৰিছোঁ। এক্সনিয়াটো ডাইৰেক্ট পাট্টা কৰিব বিচাৰিছোঁ। এনেকুৱা আমি 6টা পইণ্টক লৈ পেলাই আপোনালোকক মাটিৰ চাৰ্টিফিকেট দিব বিচাৰিছোঁ। এতিয়া মোৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা, আমাৰ চাৰ্কল অফিচৰ ফালৰ পৰা এটা অনুৰোধ, আজি আপোনালোকে আহিছে আৰু আনাদাৰ 7 days আছে, 22 তাৰিখলৈকে। সেই 22 তাৰিখলৈকে আপোনালোকৰ কাম বল ৰাখি হ'লেও যুগ যুগ আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কৰিবৰ কাৰণে সেই 7 দিনৰ কাৰণে কাম কৰক। আৰু অনুৰোধ কৰিছোঁ, আপোনাৰ যদিও শত্ৰুতা কাৰোবাৰ লগত আছে, যদি কি আপুনি 1 পইচাও পেলাব নালাগে। এই ব্যক্তিক আমাৰ বিটিআৰত মাটিৰ মেলা হৈছে, সেই মাটিৰ মেলাৰ থ্ৰুৱেদি আমাৰ মাটিৰ লেণ্ড চাৰ্টিফিকেট, মাটিৰ চাৰ্টিফিকেট পাট্টাখিনি দিবলৈ ৰেডি হৈ আছে। আপোনালোকে লৈ লওক, এনেকৈ কৰক বুলি, বা চাৰ্কল অফিচত গৈ পেলাই অফিচাৰৰ ওচৰত বহি পেলাই ছাজেশ্যন লৈ লওক। সেই কথাখিনি আপোনালোকে সকলোৱে স্প্ৰেড কৰক, যেন আমাৰ যি টাৰ্গেট বিটিআৰ চৰকাৰৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 7 লাখৰ পৰা 8 লাখ ব্যক্তিক আমি মাটিৰ পাট্টা দিব বিচাৰিছোঁ। কিয়নো মেক্সিমাম মানুহৰ মাটিৰ পাট্টা নাই আৰু সেইটো আমি সহজভাৱে দিব বিচাৰিছোঁ। যেন আমাৰ মাজত আকৌ এটা ভুৱা ওলাই আছে যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই মুছলমানসকলক মাটি নিদিয়ে, নেপালীক অধিকাৰ নিদিয়ে, राजबंशीफोरा एकेबारे तल गोसो गुदुं गलादारफोरनि थाखाय मोनसे मोजां खौरां। उदालगुरिनि रौता सारियालियाव खुंनो लानाय मिरु एबसुनि 50 बोसोरसालिया जथुमायाव एक्जिबिशननि थाखाय गलादारफोरनिसिम जर'खा फोसावनाय। फैगौ 2023 मायथाइनि 26, 27, 28 आरो 29 जानुवारियाव खुंनो लानाय मिरु एबसुनि बोसोरसालिया जथुमायावनो बायदि रोखोमनि मुवा बेसादफोरखौ दिन्थिफुंगोन एक्जिबिशन।
बे एगजिबिसनावनो आबादारि, हेन्डलुम, टेक्सटाइल, फिचारि आरो हारिमु बायदि बायदि आयदाफोरखौ दिन्थिफुंनो थांखि लादों बानजाय आफादा। बेनिखायनो गोसो गुदुं सुबुं एबा गलादारफोरा एगजिबिसनाव गला हाफैनो हागोन आरो गला होनायनि सोमोन्दै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9365245137 आव थोंजों सुलाद लानो हागोन।